সুৰক্ষা পাৰ্টিত আমি আগতে আজি বহুত দিন কাম কৰিলোঁ। এতিয়া আমি কথা হ'ল কি BTRত আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিখিনি মানে নীতি আদৰ্শ ভাল পাই আমি মানে ইউপিপিএলত জইন কৰিলোঁ। আমি ভৈৰৱকুণ্ড সমষ্টিৰ পৰাও আছে, ধনচিৰি সমষ্টিৰ পৰা আছে। কিমানজনে আজি আপোনালোকে জইন? আমি 22জনে জইন হ'লোঁ। 22জন। কি কাৰণত গণসুৰক্ষা পাৰ্টি এৰিছিলে? নাই, তেওঁলোকক আমি বেয়া পোৱা নাই। আজি 2014 চনৰ পৰা আমি গণসুৰক্ষা পাৰ্টিৰ লগতে কাম কৰি আহিছোঁ। কথা হ'ল কি এতিয়া বড়ো অবড়ো কৰিতো ইয়াতে BTRত লাভ নাই। সেয়েহে তাৰমানে আমি চিন্তা কৰিলোঁ যেতিয়া ইয়াতে আমি BTRত যাতে নিজৰ ভাতৃবোধ মানে হেৰি কৰি পিনে আমাৰ যিখিনি বড়ো ভাই হয় তেওঁলোকৰ লগত মিলি আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিখিনি নেতৃত্বত মানে ভিজন ডকুমেণ্টছৰ হেৰি কৰিলে, সেয়েহে সকলো জাতিক লৈ পিনে সেইটো কাৰণে আমি ইয়াতে ইউপিপিএলত জইন হ'লোঁ। বিশেষকৈ কি ক'ব যিহেতু দীৰ্ঘদিন ধৰি যিটো সংঘাত হৈ আছিলে BTRত, কিন্তু আজি BTRত প্ৰমোদ বড়োৰ নেতৃত্বত BTRত শান্তি আহিছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত 2020 চনত যিটো শান্তি চুক্তি সাক্ষাৎ হৈ গ'ল, তেতিয়াৰ পৰা মানে বড়োলেণ্ডত মানে সংঘাতটো মানে নোহোৱা হৈছে। এতিয়া কলমৰ হেৰি চলিছে, জনজননী চলিছে। কথা হ'ল কি আগত আমি বাহিৰত ওলাব নোৱাৰিছিলোঁ, ভয় লাগিছিলে এইটোৰ পৰা সেইখন মানে জিলালৈকে যোৱাতে আমি চিন্তা কৰিছিলোঁ। কাৰণ কিয় আমি ওলাই যোৱাৰ লগে লগে কিজানি বন্ধই হয়, কিজানি ক'ৰবাত মাৰে মানে হেৰিয়ে হ'ব। সেইটো কাৰণে এতিয়া বৰ্তমান মানে বন্ধৰ হেৰিটো নাই বা মানে আমি যে ওলাই যাম আমি নিশ্চিন্ত মানে ৰাতি 12টা-1টালৈকে আমি ঘূৰিব পাৰোঁ বৰ্তমানৰ সময়ত। আপুনি কি পদত আছিলে? মই GSPৰ জিলা ছেক্ৰেটাৰীত আছিলোঁ। কোন জিলা? ওদালগুৰি জিলাৰ। নাম কি আছিল? গৌতম কলিতা। হয়। আমাৰ এনেকুৱা শান্তিপূৰ্ণ আহিছে। আগতে যেনিবা আমাৰ স্কুল কলেজবিলাকত ল'ৰা ছোৱালীবিলাকে বহুত বন্ধ পাইছিল। তাৰমানে আজি বন্ধ, কালি বন্ধ, কিবা কিবি কৰি নানান ধৰণৰ বন্ধ সমস্যা দেখা দিছিল আৰু আজিকালি এতিয়া এনেকুৱা হৈছে মানে আপুনি স্কুল কলেজটো বন্ধ কৰিলে ৰবিবাৰটো খুলিব খোজে। ইমান আমাৰ মানে BTR খান ইমান মানে হেৰি ডেভেলপ হৈ গ'ল আৰু সেইকাৰণে তাৰমানে BTR আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ কথা কওঁ বা আমাৰ গোবিন্দ ছাৰৰ কথাই কওঁ, তেওঁলোকে তাৰমানে শিক্ষিত মানুহ। তেওঁলোকে গোবিন্দ ছাৰ আছিল এজন শিক্ষাৰ তেওঁ বহুত অৰ্হতা দিব পৰা ব্যক্তি আছিলে। তেওঁ যে এনেকৈ লুকাই লুকাই এতিয়া যে পটকৈ যে তেওঁ যে আমাৰ এখন BTR চৰকাৰখন চলাব পৰা হৈ গ'ল, ইমান ধুনীয়াকৈ চলাই আছে, ইমান ধুনীয়াকৈ তাৰমানে মানুহে ছাৰৰ সকলোৱে প্ৰশংসা কৰে। প্ৰমোদ বড়ো ছাৰৰ কথা প্ৰশংসা কৰি থাকে বা আমাৰ গোবিন্দ বসুমতাৰী ছাৰৰ কথা প্ৰশংসা কৰে। প্ৰথম মই যেতিয়া শুনিছিলোঁ আৰু আমাৰ ইউপিপিএলে ইলেকশ্যন খেলিব এনেকৈ কওঁতে আমাৰ থানা ওদালগুৰি গাঁৱত তেওঁলোকে মিটিং পাতিব দিব ভয় কৰিছিলে। কেনেকৈ ভয় কৰিছিলে তাৰমানে আপোনালোকে বেয়া নাপাব, NDF আহিব আমাক মাৰিব, ভয় লাগে, সেনেকুৱা কৰি এটা মানে ঢৌ চলিছিলে। তেতিয়া মই কৰিছিলোঁ মানুহে মানুহক কেনেকৈ মাৰে, আমি যদি ভাল সংগত থাকোঁ আমাক কোনো কেতিয়া একো কৰিব নোৱাৰে। ঠিক আছে, মই মোৰ চোতালত মিটিং পাতিম। বহুত মানুহ মাতি মানে পাৰ্টিৰ মানুহ গৈছে আৰু মোৰ চোতালত মিটিং পাতিব দিছোঁ, মই মিটিং পাতিছোঁ, মই খৰচ কৰিছোঁ, চাহ পানী যিমান খৰচ লাগে আৰু মোটামুটি নাই বোলো 150জন মানুহ মোৰ চোতালত থানা ওদালগুৰি গাঁৱৰ। তাৰপিছত মিটিং পাতি কিনে মই তেওঁলোকৰ লগত জড়িত হৈ গ'লোঁ আৰু জড়িত হৈ যায়। তেওঁ এতিয়া আকৌ ইয়াত মানে প্ৰমোদ বড়ো ছাৰক মই সাক্ষাৎ দেখা পোৱা নাছিলোঁ। দূৰত দেখোঁ বা টিভিত দেখোঁ বা কেতিয়াবা মিটিঙত আহিলেও বহুত আঁতৰৰ পৰা দেখোঁ। সেইকাৰণে তাৰমানে সাক্ষাৎ দেখাৰ কাৰণে মোৰ অলপমান হেঁপাহ আছিল। সেইকাৰণে আজি তাৰমানে ছাৰক দেখা পাই কিনে বা সাক্ষাৎ দুই এষাৰ কথা ক'ব পাই পেলাই মোৰ মনটো বহুত সুখী হৈছে। বেলেগ দলত আছিল নেকি? মই তেনেকুৱা পাৰ্টিৰ মানুহ নাছিলোঁ, কিন্তু মোৰ এই উত্তৰা ডেকা এজন আমাৰ বাইদেউ হয়, তেখেতে কৈছিল আমাৰ আমি ইউপিপিএলত আমি জড়িত হৈ আমাৰ প্ৰমোদ বড়ো ছাৰে যেতিয়া আমাৰ ইলেকশ্যন খেলিব আমি তেওঁৰ পৰাই আমি বহুত সহায় সাহায্য পাম আৰু দিছে তেখেতে আমাক। আমাৰ গাঁৱৰ ৰাস্তাটো বহুত বেয়া আছিলে, তেওঁ গাঁৱৰ ৰাস্তাটো 16 লাখ দিছে তেওঁ।
এতিয়া অলপ ভাল হৈছে এতিয়া চিচি ব্লকটো দিয়া নাই তেওঁ দিম বুলি কৈছে স্কুল কলেজত ধুনীয়া হৈ আছে স্কুল কলেজ ভাল হৈ আছে আৰু ছাৰে এতিয়া আমাৰ নামঘৰৰ ৱালখন দিম বুলি কৈছিল তেখেতে দিছে ভাল ভাল কাম কৰি আছে আৰু এই 5 বছৰতে ইমান 4 বছৰত ইমান কৰিব নোৱাৰি দিছে বহুত দিছে বা বেমাৰৰ কাৰণেও তেওঁ যদি এপ্লিকেশ্যন দিয়া যায় তেওঁ 4-5 হাজাৰ টকা হলেও তেওঁ তাৰমানে নিদিয়াকৈ নাথাকে দিয়ে কাৰণ মই নিজে দি কিনে প্ৰমাণ পাইছো ইয়াৰ আগতে বিপিএফ চৰকাৰ আছিল সেই সময়ত আপোনালোকে উপকৃত হৈছিল নহয় বিপিএফ চৰকাৰৰ লগত আমি তেনেকুৱা জড়িত হোৱা নাই পাৰ্টিৰ হকে তাৰমানে আমি কোনো আগবাঢ়ি যোৱা নাছিলো আপোনালোকৰ ঠাইখিনি উন্নত হৈছিল নে স্কুল কলেজ ৰাস্তা তেনেকুৱা উন্নতি হোৱা নাছিল আমাৰ বহুত হেৰি আছিলে এই কিবা গাড়ী মটৰ যাব নোৱাৰিছিলে বহুত অসুবিধা হৈছিলে তাৰমানে বৰষুণ এজাক গ'লে তাৰমানে ৰাস্তাৰে খোজ কাঢ়িব নোৱাৰিছে বহুত বোকা পানী হৈছিলে এতিয়া কিন্তু ৰাস্তাটো ভাল কৰি দিছে ছাৰে এতিয়া আকৌ অকমান বেয়া হৈ আছে এইফালৰ চুইচ গেটৰ ওচৰত ৰাস্তাটো অকমান সৰু হৈ আছে ছাৰে কৈছে এইটো আমি বনাই দিম এইকেইদিনৰ ভিতৰত আমি বনাই দিম এতিয়া আমাৰ ইলেকশ্যনটো যোৱাৰ পিছত বনাই দিম কিন্তু আমাৰ আংৰা গাঁৱৰ মানুহে ছাৰক কিন্তু বহুত ভাল পায় বহুতে ভাল পায়